নমস্কাৰ নমস্কাৰ আমি লিচু খাবলৈ আহিছিলোঁ যিহেতুকে আমাৰ সংগঠনত এজোপা লিচু গছ আছে কিন্তু লিচু গছ কোনোবা দুৰ্বৃত্তই খাই পিনে টপলা কৰি থৈ গ'ল এয়া চাওকচোন গোটেই মানে লমালমে লাগি আছিলে কিন্তু কোনোবা দুৰ্বৃত্ত আহি পিনে গোটেইখিনি খাই থৈ গ'ল অকল এটা নে দুটা আছে এতিয়া কি ক'বা এই দুটাকে খাই যাবা নেকি এতিয়া কি কৰিবা আহিছিলোঁ যেতিয়া নিজৰ জেগাত আৰে গছত আমি কষ্ট কৰি ৰোৱা খাবলৈ আহিলোঁ কিন্তু এতিয়া দেখিছোঁ নাই এতিয়া কেঁচা হৈ আছে এতিয়া এটা পাৰিব যাওঁতে এতিয়া কেঁচাখিনি মৰি যাব গোটেই মানে একদম লমালমে লাগি আছিলে বস্তুটো কোনোবা দুৰ্বৃত্তই এইটো কাম কৰিছে ধৰা পৰিলে বেয়াত পিটি পেলা পোনপটীয়াভাৱে আমি লিচু চিচু নাপালোঁ যিহেতুকে আমি এটা সৌন্দৰ্যময় প্ৰাকৃতিক পৰিৱেশত আমি উপস্থিত হৈছোঁহি আজাৰ ফুলাৰ বতৰত বেজাৰ কিয় কৰা কি মানে একদম বসন্ত এতিয়া ইতিমধ্যে গৈছে বসন্ত পাৰ হৈ গৈছে আৰু গোটেই আজাৰ ফুলে গোটেই ভৰি ফুৰিছে মানে গছ লতা প্ৰাণ পাই উঠিছে বহাগ যিহেতুকে আগমন হৈ গ'ল এতিয়া প্ৰাণ পাই উঠিছে গোটেই আজাৰে প্ৰাণ পাই উঠিছে গোটেই সৌন্দৰ্যময় পৰিৱেশ এটা আমি প্ৰাকৃতিক পৰিৱেশত আমি উপস্থিত হৈছোঁহি আপোনালোকক মই এতিয়া দেখুৱাই দিম গোটেই মানে আমাৰ প্ৰাকৃতিক পৰিৱেশটো গোটেই আজাৰ ফুলে ভৰি আছে এনেকুৱা এটা সৌন্দৰ্যময় পৰিৱেশত আমি উপস্থিত হৈছোঁহি দেখিছে চাৰিওফালে অকল আজাৰ 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 মই খন্তেক পিছতে আপোনালোকক মই দেখুৱাই দিম গোটেই সামগ্ৰিক পৰিৱেশটো আপোনালোকে চাই থাকিব সকলো ওলাই আহে গোটেই আজাৰ গছেৰে ভৰি আছে লোকে ৰোকাৰণ্য হৈ আছে এটা পৰিৱেশ এই পৰিৱেশত চবে ফটো এটা তুলিবলৈ চবৰে ইচ্ছা আছে আৰু মন যায় আৰু সেইবাবে সকলো ওলাই আহে ইয়াত দেখিছে কিমান এটা সুন্দৰ পৰিৱেশ গোটেই আজাৰ গছেৰে ভৰি আছে